এই ভিডিঅ'ত আমি ডিছকাছ কৰিম দ্য বৰ্ন অফ লাভৰ MCQখিনি। এতিয়া প্ৰথম প্ৰশ্নটোত আমাক দিছে যে হু ইজ দ্য অথৰ অফ দিছ লেছন দ্য বৰ্ন অফ লাভ, মানে লেছনটোৰ লেখক কোন আছিলে? উত্তৰটো হৈছে অপশ্যন এ কেনেথ এণ্ডাৰছন। তাৰপিছত আমাক বিটো দিছে হোৱাট ৱাজ দ্য কালাৰ অফ দি বিয়েৰ, মানে ভালুকটোৰ ৰং কি আছিলে? এতিয়া ভালুকটোৰ ৰং আছিলে ক'লা, চ' ব্লেক। তাৰপিছত আমাক চিটোত দিছে হোৱাট হেপেন হুৱেন দ্য অথৰ থট ডেট এভৰিথিং ৱাজ অ'ভাৰ, মানে অথৰে যেতিয়া ভাবিছিলে যে সকলো শেষ হ'ল তেতিয়া কি দেখি পালে? আনচাৰটো হৈছে অপশ্যন ডি স্লট বিয়েৰ কেম আউট ব্ৰিডিং হেভিলি, মানে বহুত জোৰেৰে উশাহ লৈ কিনে এটা ভালুক ওলাই আহিলে। 4 নম্বৰটো আমাক দিছে হুৱেৰ ডিড দ্য অথৰ ফাইণ্ড দি স্লট বিয়েৰ, স্লট বিয়েৰটো ক'ত পাইছিলে? উত্তৰটো হৈছে অপশ্যন চি ইন এ চুগাৰ কেন ফিল্ড নিয়াৰ মাইচৰ। চুগাৰ কেন মানে হৈছে কুঁহিয়াৰ ফিল্ডত পাইছিলে নিয়াৰ মাইচৰৰ ওচৰত। তাৰপিছত আমাক 5 নম্বৰটো দিছে হোৱাট ডিড দে চি হুৱেন দ্য বিয়েৰ ডাইড, যেতিয়া ভালুকটোৰ মৃত্যু হৈছিলে তেতিয়া তেওঁক কি দেখি পাইছিলে? এ বেবী বিয়েৰ লিভিং দ্য ডেড বডি, মানে এটা বেবী বিয়েৰ দেখি পাইছিলে যোনটো সেই ডেড বডিটোৰ পৰা ওলাই আহিছিলে। তাৰপিছত আমাক 6 নম্বৰ দিছে হোৱাই ডিড দ্য লিটিল ক্ৰিয়েচাৰ ক্ৰাই পিটিফুলি, মানে সেই বেবী বিয়েৰটোৱে কিয় কান্দিছিলে? উত্তৰটো হৈছে বিকজ ইটছ মাদাৰ ৱাজ কিল্ড, বিকজ তাৰ মাকক মাৰি পেলোৱা হৈছিলে। 7 নম্বৰটো আমাক দিছে হোৱাট ডিড দ্য নেৰেটৰ ট্ৰাই টু কেপচাৰ, মানে নেৰেটৰ মানে হৈছে যোনটোৱে কাহিনীটো কৈ আছিলে তেওঁক কি ধৰিব বিচাৰিছিলে? উত্তৰটো হৈছে দ্য মাদাৰলেছ কাব। 8 নম্বৰটো আমাক দিছে হোৱাট ডিড দ্য অথৰ ডু উইথ দ্য মাদাৰলেছ কাব, মানে ভালুকৰ পোৱালিটো কি কৰিছিলে অথৰে? অপশ্যনটো হৈছে গিভ ইট টু হিজ ৱাইফ, তেওঁৰ পত্নীক দি দিছিলে। 9 নম্বৰটো আমাক দিছে দ্য অথাৰ্ছ ৱাইফ নেম ইট, মানে অথৰৰ পত্নীয়ে কি নাম দিছিলে ভালুকটো? আনচাৰটো হৈছে ব্ৰুনো। 10 নম্বৰটো আমাক দিছে হোৱাট ডিড ব্ৰুনো টেক এজ এ ইনফাণ্ট, মানে হৈছে যেতিয়া সৰু অৱস্থাত তেওঁ খাদ্য হিচাপে কি খাইছিলে? অপশ্যনটো হৈছে অপশ্যন চি মিল্ক। 11 নম্বৰটো আমাক দিছে ইন এ ফিউ ডেজ ব্ৰুনো গ্ৰ', অপশ্যনটো হৈছে অপশ্যন বি বিগাৰ দেন দ্য ডগ, মানে কেইদিনমানৰ ভিতৰতে তেওঁ সেই কুকুৰটোতকৈ ডাঙৰ হৈ গৈছিলে। ইয়াত তোমাৰ অপশ্যন এটো অলপ কনফিউজিং টাইপৰ লাগিব পাৰে, এজ বিগ এজ দ্য ডগ, মানে কুকুৰটো সমান ডাঙৰ হৈ গৈছিলে, আৰু এটা দিছে কুকুৰটোতকৈ বেছি ডাঙৰ হৈ গৈছিলে। অপশ্যনটো হৈছে সেইটো কাৰণে বি, মানে কুকুৰটোতকৈ বেছি ডাঙৰ হৈ গৈছিলে। 12 নম্বৰটো আমাক দিছে হোৱাট ডিড ব্ৰুনো এক্সিডেণ্টলি ইট, মানে এক্সিডেণ্টলি কি খাই দিছিলে? এতিয়া অপশ্যনটো হৈছে বেৰিয়াম কাৰ্বনেট। 13টো দিছে হুৱেৰ ৱাজ ব্ৰুনো চেণ্ট, ব্ৰুনক ক'লৈ পঠিয়াই দিয়া হৈছিলে? যেতিয়া ডাঙৰ হৈ গৈছিলে তেতিয়া ক'লৈ পঠিয়াই দিয়া হৈছিলে? অপশ্যনটো হৈছে অপশ্যন চি মাইচৰ নামৰ ঠাই এডোখৰলৈ পঠিয়াই দিয়া হৈছিলে। 14 নম্বৰটো আমাক দিছে হোৱাট ডিড দ্য অথাৰ্ছ ৱাইফ ৱান্ট, লেখকৰ পত্নীয়ে শেষত কি বিচাৰিছিলে? টু গেট ব্ৰুনো বেক, মানে ব্ৰুনক পুনৰ সেই জুখনৰ পৰা ঘূৰাই আনিব বিচাৰিছিলে। 15 নম্বৰটোত দিছে যে হোৱাট কাইণ্ড অফ এ পেট ৱাজ ব্ৰুনো, আনচাৰটো হৈছে অপশ্যন এ লাভিং এণ্ড প্লেফুল, বহুত মৰমীয়াল আৰু খেলা ধূলা কৰা জন্তু আছিলে। তাৰপিছত 16টো দিছে হোৱাট প্ৰিভিজন ৱাজ মেড এট বেংগালোৰ টু কিপ দ্য এনিমেল, মানে বেংগালোৰত যেতিয়া এনিমেলটো থ'বৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা আছিলে? আনচাৰটো হৈছে অপশ্যন এ আইলেণ্ড উইথ অল দ্য নিডছ ফৰ দি এনিমেল, মানে এটা এনিমেল থ'বৰ কাৰণে যি যি সুবিধা লাগে সেই সুবিধাখিনি সেই আইলেণ্ডটোত আছিলে। তাৰপিছত 17 নম্বৰটো দিছে ব্ৰুনো ৰিকগনাইজ দ্য অথাৰ্ছ ৱাইফ, মানে ব্ৰুনোৱে অথাৰ মানে হৈছে লেখকজনৰ ৱাইফক পটককৈ চিনি পালে। অপশ্যনটো ইয়াৰ হ'ব বিটো এজ চুন এজ হি চ হাৰ, মানে চোৱাৰ লগে লগে চিনি পালে। তাৰপিছত আমাক 18 নম্বৰটো দিছে হাউ ডিড ব্ৰুনো ৰিয়েক্ট হুৱেন হি চ দ্য অথাৰ্ছ ৱাইফ, ইয়াত আমাক কৈছে যে ব্ৰুনোৱে কেনেকুৱা ধৰণৰ ৰিয়েক্ট কৰিছিলে যেতিয়া অথাৰৰ ৱাইফক দেখি পাইছিলে? এতিয়া অপশ্যনটো হৈছে অপশ্যন ডি ইট হাউল উইথ হেপিনেছ, মানে আনন্দত চিঞৰিবলৈ ধৰিলে। তাৰপিছত 19টো দিছে হোৱাট কাইণ্ড অফ এ মেন ৱাজ দি কিউৰেটৰ, ইয়াত কৈছে যে কিউৰেটৰ কেনেকুৱা ধৰণৰ মানুহ আছিলে? ইয়াৰ আনচাৰটো হৈছে অপশ্যন চি হাৰ্ড হাৰ্টেড, মানে কৈছে যে ইয়াত কিউৰেটৰজন কঠিন হৃদয়ৰ মানুহ আছিলে। 20 নম্বৰটো আমাক দিছে হোৱাট মেড ব্ৰুনো উইক এণ্ড পেৰালাইজ, কি বস্তুৱে ব্ৰুনক উইক আৰু পেৰালাইজ কৰি দিছিলে? এতিয়া অপশ্যনটো হৈছে অপশ্যন ডি ড্ৰিংকিং পয়জন মেণ্ট ফৰ ৰেটছ, মানে নিগনি মাৰিব পৰা দৰৱ যোনটো থৈ দিছিলে সেইটো খোৱাৰ কাৰণে তেওঁ উইক আৰু পেৰালাইজ হৈ গৈছিলে ব্ৰুনো। তাৰপিছত আমাক দিছে যে হোৱাট ইজ দ্য মিনিং অফ বাবা ইন দি লেছন, বাবা শব্দটোৰ অৰ্থ কি সুধিছে লেছনটোত? ইয়াৰ অৰ্থটো হৈছে অপশ্যন ডি এ স্মল বয়। তাৰপিছত 22 নম্বৰটো আমাক দিছে আই গট হিম ফৰ হাৰ বাই এক্সিডেণ্ট হু ছেড দিছ, মানে এই লাইনটো কোনে কৈছিলে? উত্তৰটো হৈছে দি নেৰেটৰ, মানে এই কথাষাৰ নেৰেটৰে কৈছিলে। তাৰপিছত আমাক 23 নম্বৰটোত দিছে হোৱাট ৱাজ দ্য নেম অফ দি পয়জন ডেট ব্ৰুনো ড্ৰেংক,
ব্ৰুনোই খোৱা পয়জনটোৰ নাম কি আছিলে বেৰিয়াম কাৰ্বনেট এতিয়া তোমালোকে যদি ইমানলৈকে চালা তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা ইয়াৰ পাছত আমাৰ শৰ্ট কুৱেশ্যন আনসাৰ কেইটামান আছে সেইকেইটা অলপ ইম্পৰ্টেণ্ট হয় 1 নম্বৰৰ কুৱেশ্যনে হ'ব এইকেইটাও তাৰপিছত ফাৰ্ষ্টটো দিছে যে ফ্ৰম হুৱেৰ ডিড দ্য অথৰ ব্ৰিং ব্ৰুনো হোম ইয়াত কৈছে যে লেখকে ক'ৰ পৰা ব্ৰুনোক ঘৰলৈ লৈ আনিছিলে ফ্ৰম দি চুগাৰ কেন ফিল্ড নিয়াৰ মাইচৰ মানে মাইচৰ ওচৰত থকা কুঁহিয়া খেতি য'ত কৰে সেই ঠাইডোখৰত পাইছিলে কুঁহিয়া ফিল্ডত 2 নম্বৰটো আমাক দিছে হোৱাই ডিড দ্য লিটিল ক্ৰিয়েচাৰ ক্ৰাই পিটিফুলি অৰ্থাৎ সেই সৰু ভালুকটোৱে কিয় কান্দিছিলে অপশ্যনটো হৈছে বিকজ হিজ মাদাৰ ৱাজ কিল্ড মানে তাৰ মাকক মাৰি দিয়া হৈছিলে তাৰপিছত 3 নম্বৰটো দিছে হাউ ডিড দ্য অথাৰ্ছ ৱাইফ ফেল্ট ৱেন চি গট দি বিয়াৰ কাপ যেতিয়া অথাৰৰ ৱাইফে সেই ভালুকৰ পোৱালিটো পাইছিলে তেতিয়া কেনেকুৱা ধৰণৰ ফিল কৰিছিলে এতিয়া অপশ্যনটো হৈছে আনচাৰটো হৈছে চি ৱাজ ডিলাইটেড টু ৰিচিভ দ্য কাপ মানে তাই আনন্দিত হৈছিলে 4 নম্বৰটোত দিছে হোৱাট নেম ৱাজ গিভেন টু দি কাপ মানে ভালুকৰ পোৱালিটোক কি নাম দিয়া হৈছিলে আনচাৰটো হৈছে ব্ৰুনো 5 নম্বৰটোত আমাক দিছে হাউ ডিড ব্ৰুনো স্পেণ্ড হিজ টাইম ইন হিজ য়ং ডেজ যেতিয়া সি য়ং হৈ আছিলে তেতিয়া সি কেনেধৰণে সময় পাৰ কৰিছিলে আনচাৰটো হৈছে ব্ৰুনো স্পেণ্ড হিজ টাইম প্লেয়িং ৰানিং ইন টু দি কিচেন এণ্ড গয়িং টু শ্লিপ ইন দি অথাৰ্ছ বেড তিনিটা কাম কৰিছিলে সি খেলি ভাল পাইছিলে কিচেনলৈ দৌৰি গৈছিলে আৰু যোনটো অথাৰৰ বিচনাখন আছিলে তাত শুই ভাল পাইছিলে 6 নম্বৰটো আমাক দিছে যে হোৱাই ৱাজ ব্ৰুনো চেণ্ট টু দি জু ইন মাইচৰ ইয়াত কৈছে যে মাইচৰ জু অৰ্থাৎ চিৰিয়াখানালৈ কিয় পঠিয়াই দিয়া হৈছিলে ব্ৰুনোক বিকজ ব্ৰুনো ৱাজ গেটিং টু বিগ টু কেপ এট হোম মানে ঘৰত ৰাখিব পৰাতকৈ ভালুকটো বহুত ডাঙৰ হৈ গৈছিলে 7 নম্বৰটোত আমাক দিছে হোৱাই ডিড দ্য কিউৰেটৰ নট গিভ ব্ৰুনো বেক টু দি অথাৰ আনচাৰটো হৈছে বিকজ ব্ৰুনো ৱাজ দেন এ গভৰ্ণমেণ্ট প্ৰপাৰ্টি মানে সেই সময়ত তেওঁ এটা চৰকাৰী সম্পত্তি হৈ গৈছিলে সেইকাৰণে তেওঁক ঘূৰাই দিব বিচৰা নাছিলে 8 নম্বৰটো হৈছে হোৱাট ৱাজ মেড টু কেপ ব্ৰুনোক জুখনত থবৰ কাৰণে কি বনোৱা হৈছিলে আনচাৰটো হৈছে এ আইলেণ্ড ৱাজ মেড টু কেপ ব্ৰুনো 9 নম্বৰটোত আমাক দিছে হোৱাট ৱাজ প্লেচ অন দি আইলেণ্ড এজ দ্য বেড ফৰ ব্ৰুনোৰ বাবে বিচনা হিচাপে সেই আইলেণ্ডটোত কি বনাই দিয়া হৈছিলে আনচাৰটো হৈছে এ উডেন বক্স অৰ্থাৎ এটা কাঠৰ বাকচ বনাই দিয়া হৈছিলে যদি ইমানলৈকে চালা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু নেক্সট ভিডিঅ' কি লাগে কমেণ্ট কৰি জনাবা